ওয়েলকাম টু এয়ার ব্লগস। বন্ধুসকল, আপোনালোকে যিবিলাক নাৰিকল গছ চাই আছে, সেই নাৰিকল গছবোৰ হ'ল অভয়পুৰীয়াৰ নাৰিকলৰ বাগান। আৰু এতিয়া আমি ভিতৰলৈ যাম নাৰিকলৰ বাগানখন চোৱাৰ কাৰণে। বলক তেনেহ'লে নাৰিকলৰ বাগানৰ ভিতৰলৈ। আৰু এয়া হ'ল মেইন গেটটো। এইটো মেইন গেটৰ মাজভাগে মই ৰাস্তাত থিয় হ'লোঁ। দুই চাইডে নাৰিকলৰ খেতি আছে, আৰু এইটো চাইডত নাৰিকলৰ খেতি, আৰু আপোনাৰ এইটো চাইডত এটা সৰু, মই এড্ৰেছখিনি দি আছোঁ মোৰ ভিডিঅ'খনত এড্ৰেছখিনি পাই যাব। ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব পাৰিব অভয়পুৰী কোনখিনিতে, কোনটো ঠাইদি আহিলে আপোনালোকে অভয়পুৰীয়া যিখন নাৰিকলৰ বাগানখন আছে সেইখনত আহিব পাৰিব। এইটো হ'ল মেইন গেট, আৰু সৰু সৰু বহুতকেইটা গেট আছে দাদাই ক'লেতো। আৰু এইটো মেইন গেট এতিয়ালৈকে সম্পূৰ্ণখিনি হোৱা নাই, নতুনকৈ বনাই আছে গেটবিলাক। ইভাগে আৰু আগলৈকেও আছে নাৰিকলৰ বাগানখিনি, আৰু এইভাগেও এনেকুৱা বহুতকেইটা গেট পাব, কিন্তু সেইবিলাকেদি সোমোৱা নাযায়। আপোনালোকে এই মেইন গেটেদি সোমাব লাগিব, যিখিনি মই দেখুৱালোঁ। আৰু ডেছক্ৰিপশ্যনত মোৰ এড্ৰেছখিনি দিয়া থাকিব। আপোনালোকৰ যদি নাৰিকলৰ পুলি চুলি লাগে বা কিবা লাগে তেনেহ'লে আহি যাব। আৰু যদি এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ চাই কেনে আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা পালে। আৰু এয়া আমি মেইন গেটেৰে ভিতৰৰ ফালে সোমাই গৈ আছোঁ নাৰিকলৰ বাগানৰ। আৰু আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম অভয়পুৰীয়া নাৰিকলৰ বাগান সম্পূৰ্ণখিনি, আৰু জানিম কেনেকুৱা কি নাৰিকলৰ গছ আছে ইয়াত। আৰু শেষলৈকে চাই থাকক ভিডিঅ'টো, কেনেকুৱা নাৰিকলৰ গছবিলাক আছে সেইবিলাক চাব পাৰিব। এখেত আমাৰ এটা এই ইয়াতে কাম কৰা দাদা এজন আছে, আৰু বেলেগ একো মানুহতো আজি নাই, আজি বন্ধৰ দিন। আৰু এজন আছে, আৰু ভাত খাব গৈছে। দাদা সুধি চাওক কিমানখিনি গছ আছে, গছ কিমানখিনি হ'ব? গছ মোটামুটি 5,000 ধৰক, আৰু 5,000। আৰু আপোনাৰ ইয়াত কেইজন মানুহে কাম কৰি আছে? 25 জন ধৰক। 25 জন ষ্টাফ। এইটো কি এনে কি গভৰ্ণমেণ্ট প্ৰপাৰ্টি হয় নেকি? গভৰ্ণমেণ্ট প্ৰপাৰ্টি, চৰকাৰ, ভাৰত চৰকাৰে চলাই আছে। এগ্ৰিকালচাৰ বিভাগে এইটো চলাই আছে। এৰিয়া কিমানখিনি হ'ব মোটামুটি? এৰিয়াটো আগততো মই এটা ৰিজাল্ট পাইছিলোঁ, মোটামুটি 380 বিঘা। 380 বিঘা? 380 বিঘা মাটি ইয়াত তাৰমানে আছে। হয়তো কোনোবা চাইডত অলপ বাহিৰত কিছু মাছত আহিছে এনেকৈ, মানে মোটামুটি আগতে ৰিজাল্ট পাইছিলোঁ আৰু কি। গেট কেইটা ইয়াত? গেট 5টা আছে। 5টা গেট আছে। এইটো হ'ল মেইন গেট। আমি যোনটো দি সোমাইছোঁ এইটো হ'ল মেইন গেট। প্ৰথম সেই তাতে এটা আছে কোৱাৰ্টাৰ, আৰু এটা কোৱাৰ্টাৰ আছে, এই লাষ্ট কোৱাৰ্টাৰ। আৰু ইয়াত এই যিখন এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি হয়, আৰু দাদাই কোৱা মতে গভৰ্ণমেণ্ট প্ৰপাৰ্টি, আমি প্ৰথমতে জনা নাছিলোঁ। আৰু ইয়াত মিনিমাম 30 প্ৰকাৰৰ নাৰিকলৰ গছ আছে। এয়া অভয়পুৰীয়া নাৰিকলৰ বাগান যিখন বনাইছে সেইখনৰ ভিতৰত মই সোমাই আহিলোঁ। আৰু এতিয়া আমি ভিতৰত কেনেকুৱা পৰিৱেশ আৰু কিমানখিনি নাৰিকলৰ গছ কেনেকুৱা কৰি কৰিছে সেইখিনি আমি এতিয়া চাম, আৰু আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এনেকুৱা অভয়পুৰীয়া নাৰিকলৰ বাগান, আৰু অসমৰ ভিতৰত এইটোই প্ৰথমটো নাৰিকলৰ বাগান। আৰু বেলেগ বেলেগ ঠাইত যেনেকুৱা অসমৰ বাহিৰত আছে, কেৰেলা এনেকুৱা ঠাইত নাৰিকলৰ খেতি কৰিছে, কিন্তু অসমত এতিয়ালৈকে কোনেও কৰা নাই। এইটোৱেই হয় ফাৰ্ষ্ট অভয়পুৰীয়াত নাৰিকলৰ খেতি। আৰু সেইখিনি আপোনালোকক গোটেইখিনি নাৰিকলৰ খেতি দেখুৱাৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত। তেনেহ'লে বলক এতিয়া নাৰিকল গছবিলাক চাই আহোঁ আমি। যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ ভিডিঅ'টোত, খোজকাঢ়ি আপোনালোকক দেখুৱাই আছোঁ। চাওক কিমান অগণন নাৰিকল গছবিলাকত লিখা আছে, নম্বৰ দিয়া আছে, কিন্তু আমি বুজি নাপাম। কাৰণ ইটো ছাইডত চালোঁ তাৰমানে এটা নম্বৰ, আৰু সিটো ছাইডত বেলেগ এনে টিলা তাৰমানে ওখ ঠাইত, তাৰমানে পাহাৰৰ নিচিনা ঠাই, সেইখিনি ঠাইত তাৰমানে নাৰিকলৰ খেতি কৰিছে। আৰু এইখিনি খেতিত আপোনালোকক তাৰমানে এনেকুৱা কৰি বনাইছে, তাৰমানে ভাগ কৰিছে। সেইকাৰণে মই গছৰ হিচাপখিনি দিব নোৱাৰিম।
এইটো গছটো মৰি গৈছে, এইটো চাগে পুৰণি গছ হ'ব, এইবিলাক নতুনকৈ লগাইছে। আৰু ইয়াত তাৰমানে যিবিলাক নাৰিকল গছৰ যিবিলাক পাতবিলাক আহে, পুৰণা পাতবিলাক, সেইবিলাক তাৰমানে ইয়াত কাটি কেনে ইয়াত সাৰৰ কাৰণে তৈয়াৰ কৰাৰ কাৰণে এনেকুৱা কৰি বনাই থৈছে। প্ৰত্যেকটো তাৰমানে নাৰিকলৰ যিখিনি গছবিলাক আছে, প্ৰত্যেকটো ঠায়ে ঠায়ে এনেকুৱা কৰি ড্ৰেইনবিলাক বনাই ৰাখিছে। আৰু এইটো চাইডত নতুনকৈ প্লেন কৰি আছে নাৰিকল গছ, এইবিলাক পুৰণি গছবিলাক কাটি কেনে এইবিলাক এইটো চাইডত নতুনকৈ প্লেন কৰি আছে, নতুনকৈ ৰোৱা হৈছে নাৰিকল গছবিলাক বনোৱা ইয়াত কৰা হৈছে। মোৰ পিছফালে যি চাই আছে, মোৰ পিছফালে আৰু বহুত দীঘল নাৰিকলৰ বাগানখন, আৰু বহুত দীঘল, আৰু বহুত ঠাই আছে, কিন্তু ইমান দূৰ খোজকঢ়া সম্ভৱ নহয়, বহুত ভিতৰলৈ সোমাই আহিছোঁ। সেইকাৰণে এতিয়া আমি আগলৈ যাম আৰু চাওঁ কিমানখিনি নাৰিকল গছ আছে, সেইখিনি জানিব পাৰোঁ নেকি। সেইখিনি জনাৰ কাৰণে এতিয়া আমি আগলৈকে যাম। ভাগিন আৰু মই এতিয়া বহুত খোজকাঢ়িলোঁ, বহুত ভিতৰলৈ সোমাই আহিছিলোঁ। মোৰ পিছফালে চাই আছে কিমান আৰু দীঘল আছে, আৰু সেইভাগেও আছে, সেইভাগেও আছে নাৰিকলৰ বাগানখিনি, সিভাগেও আছে, কিন্তু সিভাগে যাব নোৱাৰি, মাজত পানী আছে, পানীৰ কাৰণে যাব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া আগলৈকে যাম আৰু আপোনালোকক দেখুৱালোঁ যিমানখিনি সম্ভৱ দেখুৱাৰ কাৰণে। Like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh, oh. I could be the best thing in your life. Way oh, way oh, oh. You got me singing. Way oh, way oh, oh. You look like a guy who could treat me right. Way oh, way. মই মাজত আছোঁ, এতিয়া নাৰিকল খেতিখনৰ মাজত আছোঁ, আৰু সেইভাগে চাওক কিমান দূৰলৈকে নাৰিকল গছবিলাক কিমান আছে হিচাপ কৰিব নোৱাৰিম, ইমান নাৰিকল গছ আছে ইয়াত। এই মোৰ পিছফালে যিবিলাক বৰ্ডবিলাক লিখা আছে, প্ৰত্যেক ঠায়ে ঠায়ে এনেকুৱা কৰি বৰ্ড লগাই দিছে কিমানখিনি গছ আছে ইয়াৰ ভিতৰত, আৰু টোটেল হিচাপ কৰিব নোৱাৰিম কাৰণ আগলৈকে যোৱা নাই যিহেতু। এতিয়া আমি একদম চিধাকৈ গৈছিলোঁ, আৰু এতিয়া আগলৈকে যাই সুধোঁ কিমানখিনি গছখিনি আছে সেইখিনি জনাৰ কাৰণে। Like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh, oh. I could be the best thing in your life. Way oh, way oh, oh. You got me singing. Way oh, way oh, oh. You look like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh, oh. I could be the best thing in your life. আগতে হেৰি আছিল অসমত এনেকুৱা তাৰমানে আপোনাৰ এনেকুৱা নাৰিকলৰ নাই, এইটোৱে তাৰমানে ভাৰত গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটোৱে অসমত প্ৰথম তাৰমানে নাৰিকলৰ খেতি কৰা ঠাই। আৰু ইয়াত খালি ৰবিবাৰ বাদে কি নাৰ্চাৰী পুলি চুলি চব পাব, ছাবচিডি দিয়ে না, ছাবচিডি দিয়ে। ইয়াত পুলি চুলি লাগিলে কোনোবা 30 প্ৰকাৰৰ নাৰিকলৰ পুলি পোৱা যায় ইয়াত, আৰু যদি কাৰোবাৰ লাগে তেনেহ'লে লৈ যাব পাৰিব ইয়াৰ পৰা, আৰু গভৰ্ণমেণ্টৰ তৰফৰ পৰা ছাবচিডিও আছে নাৰিকলৰ পুলিবিলাকত। আৰু আপোনালোকক কেনেকৈ নাৰিকলৰ গছ খেতিখিনি কৰিব লাগিব সেইখিনিও জনাই দিয়াৰ পদ্ধতিখিনি আছে, ছিষ্টেমখিনি আছে, কেনেকুৱা কৰি কৰিব লাগিব। আৰু ইয়াত যদি চোৱাৰ কাৰণে আপোনালোকে যদি চোৱাৰ কাৰণে আহে, ৰবিবাৰ বাদে আৰু যিকোনো বন্ধ বাদে যিকোনো টাইমত আহিব পাৰিব না।
যিকোনো গোটেইখিনি এৰিয়া ঘূৰি কেনে চাই যাব পাৰিব। সুধিব পাৰিব কিবা যদি সুধিব লগাও থাকে তেনেহ'লে সুধিবও পাৰিব। মই যেনেকুৱা কৰি এই দাদাজনক সুধিছোঁ তেনেকুৱা কৰি আপোনালোকেও সুধিব পাৰিব আৰু জানিবও পাৰিব পদ্ধতিবিলাক কেনেকুৱা কৰি তাৰমানে খেতিখিনি কৰিব লাগে সেইখিনি পদ্ধতিও জানিব পাৰিব। আৰু এইখিনিতে আৰু আমি ইয়াৰ পৰা ওলাই যাবলৈ লৈছোঁ আৰু দাদাকো ধন্যবাদ দিলোঁ আমাক ইমানখিনি জনাই দিয়াৰ বাবে। ঠিক আছে দাদা, বাই, আহোঁ। আৰু এতিয়া আমি অভয়পুৰ টাউনলৈ গুচি যাম আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ নাৰিকলৰ খেতি কেনে। এইটো প্ৰথমত মই জনা নাছিলোঁ যে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। এতিয়া মই প্ৰথম জানিলোঁ যে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। সেইকাৰণে দাদা কোৱা মতে আপোনালোকৰ যদি নাৰিকলৰ পুলি চুলি লাগে তেনেহ'লে আহি যাব অভয়পুৰীয়ালৈ আৰু নাৰিকলৰ এইখিনি চাই যাব। নাৰিকলৰ খেতিখিনি কেনেকুৱা কৰি কৰিছে এইভাগেও আছে ৰাস্তাৰ দুটা চাইডে আছে ৰাস্তাৰ নাৰিকলৰ খেতি। এতিয়া আমি ঘৰত যাম আৰু অভয়পুৰ যিখিনি চোৱা হ'ল অভয়পুৰৰ কাৰণে অভয়পুৰ আহিব আৰু বহুত কিবা কিবি চাব পাৰিব অভয়পুৰত। আৰু এই পিছফালেও আছে নাৰিকলৰ খেতি আৰু এইটো হ'ল the best thing in your life.